এক্সপ্ৰেছলৈ স্বাগতম জনাইছোঁ। তুৰস্ক আৰু চিৰিয়াৰ মৃতকৰ সংখ্যা 26,000লৈ বৃদ্ধি। তুৰস্ক আৰু চিৰিয়াত ভূমিকম্পৰ ফলত ধ্বংসলীলা হৈ গৈছে। একেবাৰে ধ্বংসৰ পৰিণত হৈছে তুৰস্ক আৰু চিৰিয়া। ইতিমধ্যে মৃতকৰ সংখ্যা 26,000 অতিক্ৰম কৰিছে তুৰস্ক আৰু চিৰিয়াৰ ভূমিকম্পৰ ফলত। ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ উদ্ধাৰকাৰী দলে বিধ্বংস অঞ্চলত উদ্ধাৰ অভিযান চলাই আছে। এই অভিযান শীত আৰু বৰষুণৰ বাবে বিগত দুদিন ধৰি লেহেমীয়া হৈ আছে। ধ্বংসস্থলৰ পৰা জীৱিত লোক আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকলৰ মাজত এতিয়া নতুন বিপদ আহি পৰিছে। ইফালে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ অন্ধকাৰত থাকিবলগীয়া হোৱাৰ বিপৰীতে কেইবাশ লোক গৃহহীন লৈ আশ্ৰয়স্থলীত জীৱন কটাবলগীয়া হৈছে। ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত ক্ষোভ আৰু হতাশা বৃদ্ধি পাইছে। অধিকাংশ লোকেই অনাহাৰত থাকিবলগীয়া হৈছে। বিগত 24 ঘণ্টাত 60জনতকৈ অধিক লোকক জীৱনতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তুৰস্কৰ উপ-ৰাষ্ট্ৰপতিৰ মতে প্ৰায় 31,000তকৈ অধিক উদ্ধাৰকাৰী জোৱানে অভিযান চলাই আছে বুলি প্ৰকাশ কৰিছে। ভাৰতীয় NDRF আৰু তুৰস্কৰ সেনাই ধ্বংসস্থলীৰ পৰা 8 বছৰীয়া কন্যাক এজনীক জীৱনতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইপিনে 90 ঘণ্টাতকৈ অধিক সময় ধ্বংসস্থলীৰ মাজত সোমাই পৰা 8মহীয়া কন্যা আৰু মাতৃক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইপিনে উদ্ধাৰ অভিযানত বিশ্বৰ বিভিন্ন দেশে উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছে আৰু সহায় কৰিছে তুৰস্কক। উদ্ধাৰ অভিযান সমাপ্ত নোহোৱালৈকে মৃতকৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা আছে। যদি মোৰ চেনেলটোত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো বজাই দিব আৰু আপোনালোকৰ মাজত মই শেহতীয়া বাতৰি লৈ আহিম। ধন্যবাদ।